কবিতা প্ৰতীক্ষা নতুন দিনৰ পাঠ কৰিছে প্ৰাঞ্জল শইকীয়াই। বাস্তৱৰ আলিটো এতিয়াও বহু আঁতৰত। নীলিমা, তুমি ক'ত যে গ'লা? যৌৱনে আমনি কৰা দেহাত ৰঙীন ৰেহাখনি মেৰিয়াই আবেগৰ সতে তুমি যোৱাৰ দিনা মই চাই আছিলোঁ বহু আঁতৰৰ পৰা। বাৰে বাৰে ভাবিছিলোঁ মৰিচিকাৰ মাজে মাজে ঘূৰি ফুৰা যাযাবৰী সেই বেদুইনবোৰৰ কথা। মনত পৰেনে শৈশৱত আমি একেলগে বালিঘৰ সজা আৰু কত যে কি কথা। সেই দিন আৰু নাই নীলিমা, সেইদিন আৰু নাই। তোমাৰ মোৰ সৰু গাঁওখনত এতিয়া প্ৰায় অন্ধকাৰ। বিবেক বিচাৰ আৰু বিবেচনাহতে মুকলি মনেৰে আজিকালি কথাকে নাপাতে। প্ৰতিযোগিতাৰ বজাৰখনত সিহঁতৰ মূল্যবোধ হেনো তেনি পুতৌ লগা। শোষণৰ হেতাত উপযুক্ত চাহিদা। সিহঁতৰ চকুত সেয়া তেজ নে পানী, কি কম নীলিমা? তুমিওতো একেই হীনমন্যতাৰ বলি। আবেগে প্ৰতাৰিত তোমাৰ মুখখন আজিও মোৰ মনত পৰে। পোৱা আৰু নোপোৱাৰ আশা আৰু হতাশাৰ প্ৰতিশ্ৰুতি, আৰু কলিজাত লুকাই ৰখা এজাক এন্ধাৰ আৰু বোবা বেদনাৰ। হেৰাই নাযাবা নীলিমা, পোহৰ এতিয়াও শেষ হোৱা নাই। আবেগক সৰ্বস্ব দিলা বুলিয়েই পতিতালয়লৈ কিয় যাবা? সততাৰ সন্ধানে মোকো দেউলীয়া কৰিলে। তথাপি জীয়াই আছো মাথো সেই মুহূৰ্তৰ বাবে। তুমি আহিবা আন্ধাৰ আৰু পোহৰৰ সন্ধিক্ষণত। আমি লগ হম, জন্ম হ'ব এক নতুন শিশু। অনুভূতিপূৰ্ণ অলিন্দৰ পৰা বাস্তৱৰ আলিত খোজ দিবলৈ শিকা। অনামী নতুন দিনৰ সি হ'ব এক নতুন শিশু।